friends, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ অন্যটা ব্লগলৈ স্বাগতম জনাইছো। আজি মই যাব ওলাইছো ডিফু Taralangso আমাৰ excursion লিয়াইছে। সো এতিয়া মই কলেজতে আছো, বাস আহি পোৱা নাই। এতিয়া আমি যাম ডিফু Taralangso যাত্ৰা আৰম্ভ কৰিম অলপ পাছতে আৰু তাত বহুতো চাবলগীয়া বস্তু আছে। আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই যাব আৰু তাত মই যি চাই যাম আপোনালোককো সকলো দেখাবলৈ মই চেষ্টা কৰিম। সো ভিডিওটো আৰম্ভ নকৰাৰ আগতে আৰু এটা কথা কওঁ, আপোনালোকে যিসকলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। এণ্ড যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ 1K হ'ব গৈ আছে। প্লিজ সকলোৱে মোক হেল্প কৰি 1K কমপ্লিট কৰি দিব আৰু সো বলক তেতিয়া ভিডিওটো আৰম্ভ কৰোঁ। সো ফ্ৰেণ্ডছ, এতিয়া আমাৰ সকলোৰে ডিফু Taralangsoৰ যাত্ৰা আৰম্ভ হৈ গৈছে। এতিয়া আমি গৈ আছোঁ আৰু দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ, ধাননি পথাৰ আৰু পাহাৰ। দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ। আৰু আমি অলপ সময় যাত্ৰা কৰাৰ পাছত এতিয়া কাৰ্বি আংলঙত সোমাইছোহি আৰু দেখিছে ইমান ধুনীয়া ৰাস্তাবোৰ, অলপো লেতেৰা নাই আৰু বহুতো ভাল ভাল ঠাই দেখিবলৈ আছে। আপোনালোকে অলপো স্কিপ নকৰিব, সুন্দৰকৈ চাই যাওক। আৰু ইয়াত পাহাৰ কাটি পাহাৰৰ মাজেৰে ইমান সুন্দৰকৈ ৰাস্তা বনাইছে। এই ৰাস্তাটোত কাৰ্বি আংলং লাংভকুলৈ যায়। আমিও তালৈকে গৈ আছো, বেছি দূৰ নাই আৰু পামগে। লাংভকুলৈ গৈ থাকোঁতে দেখিবলৈ পালোঁ এটা কাৰ্বিসকলৰ ঘৰ। এয়া দেখিছেই আৰু এয়া কাৰ্বি মানুহ আৰু ইয়াত ঘৰবোৰ বহুত সেৰেঙা। আৰু এতিয়া আমি যিটো ৰাস্তাৰে গৈ আছোঁ ছুইজাৰলেণ্ডত যোৱা যেন পাব। চাওকচোন চাৰিওফালে পাহাৰে আৱৰা এটি কি সুন্দৰ মনোমোহা দৃশ্য। আমি এতিয়া পালোহি লাংবাকু, কাৰ্বি আংলং ডিফু লাংবাকু আৰু তাৰ পাছত আমি আমাৰ ইয়াত মোৰ বাজনীয়ে চাই আছে হহুৱাই দিছে। এক্সকাৰ্ছন যিহেতু আহিছে, পিকনিক খোৱাকৈ আহিছোঁ। সো এতিয়া আমি লাংবাকু পালোহি আৰু এতিয়া 15 মিনিটমান আমি ইয়াতে ৰখিম, ইয়াতে খানা বনাই থাকিব আৰু আমি বাকীবোৰ চাই মেলি থাকিম আৰু অলপ পাছতে আমি Taralangso যাম। আৰু ইয়াতে আমি ইমান ধুনীয়া ভিউ এটা দেখিছোঁ নহয়, ভাবিছোঁ Taralangsot আৰু কিমান ধুনীয়া হ'ব। সো আপোনালোকক দেখুৱাম ৰ'ব। আৰু ইয়াত দেখিছেনে আমাৰ ফ্ৰেণ্ডসকল, দাদা বাইদেউসকল সকলো ফটো উঠাত ব্যস্ত। আপোনালোকক দেখুৱাইছোঁ ৰ'ব দেই। সৌৱা দেখিছেনে আমাৰ দাদা বাইদেউসকল, মোৰ ফ্ৰেণ্ডসকল আহি পূৰা ফটো মৰাত ব্যস্ত। দেখিছেনে বাজনী চেলফি, এয়া দেখিছে। এতিয়া খানা বনাবলৈ প্ৰয়োজন হোৱা সকলোখিনি বস্তু নমাই ৰেডি হৈছে আৰু এতিয়া সকলো waterfall চাবলৈ যাব অপেক্ষাৰ অন্ত পৰিছে। নোৱাৰিছোঁ আৰু waterfall আকৌ এইটো নহয় ৰ'ব, waterfall ওপৰতহে আছে, এইটো এটা সৰু অংশহে। আৰু সৌখন এখন দলং দেখিছে, ইয়াত টোটেল 3খন দলং আছে আৰু দেখিছে কি মজা আছে, পানীটো নিগৰি আহিছে। ৱাও কি মজা ভিউ। এতিয়া আমি অলপ দূৰতে waterfall এটা আছে। ছাৰে আমাক পাৰ্মিশ্যন দিলে যে যাব পাৰিবা। এতিয়া আমাক ছাৰে লৈ আহিছে। সো আমি আহিছোঁ waterfallটো চাবলৈ। চাওঁগেচোন, যাব লাগিব অলপ দূৰ আৰু তাতে পাহাৰীয়া জেগা, পাহাৰত উঠি উঠি ভাগৰি গৈছোঁগৈ আৰু শুনিছেই নিশ্চয় ঝৰঝৰণি শব্দ। বলক আৰু কিমান দূৰ আছে চাওঁ, নিশ্চয় বহুত দূৰ নাই চাগে, পালোহিয়ে। বলক দেখাই আছোঁ।
সেয়া দেখিছেনে চব পাহাৰীয়া জেগা সেয়া বৰ বেলেগ টাইপৰ দলং চুনেই কিবা চিনেমাত সোমাই অহা গতে লাগিছে হলিউডৰ এতিয়া পুৰা সাৱধানে গৈ থাকিব লাগিব এতিয়া ৱাটাৰফল পামেই আপোনালোকে চকুটো মুদক নাই ধেমালি কৰিছোঁ দেই চকু নুমুদিব এতিয়া পুৰা সাৱধানে যাব লাগিব অলপমান উজুতি খালেই নহ'লে ভৰি হাত ভাঙি পৰি থাকিব লাগিব এতিয়া ফাইনেলি ৱাটাৰফলটো দেখুৱাম আপোনালোকক অ' মাই গড ভিউটো চাওক না কি চালিয়া ভিউ ন আৰু পানীটো কম স্পীডত আহিছেনে চাওক পানী ফেন উঠি গৈছে ৱাও কাৰ্বি আংলঙত যে এনেকুৱা দৃশ্য দেখিব পাম ভবাই নাছিলোঁ কি মজা ভিউ আৰু চাৰিওফালৰ পৰা কেৱল পানীৰ শব্দ ঝৰঝৰণি শব্দ গোটেই চাৰিওফালে পানীৰে আৱৰি ৰাখিছে আৰু এই যে ৱাটাৰফলটো দিল যে হাৰ্ট সেই দিল টাইপত আছে ন লাংভকু ৱাটাৰফলৰ পৰা এটা চালিয়া ভিউ এতিয়া আমি সকলোৱে ৱাটাৰফল চাই কৰি আহিলোঁ তাৰপাছত আমাৰ খানাও ৰেডি হ'ল সেয়ে আমি এতিয়া খানা খাবলৈ বহিছোঁ আৰু এতিয়া খানা খাই মেলি আৰু বহুতো ঠাই চাবলৈ বাকী আছে ইমানতে সমাপ্ত হোৱা নাই আৰু বহুতো ঠাই আছে বহুত ধুনীয়া ঠাই চ' এতিয়া আমি খানাটো খাই লওঁ দেই চ' আমি এতিয়া খানা খালোঁ খানা খাই কৰি এতিয়া আমি গৈ আছোঁ টাৰলাংছো আৰু তাত যে বহুত ধুনীয়া ঠাই আছে আপোনালোকে চাই গৈ থাকক এতিয়া আমি টাৰলাংছো পালোহি মেইন গেটত সোমালোঁ সৌটো দেখিছেনে ক্লক টাৱাৰ যদি আপোনাৰ ঘড়ী বেয়া হৈ আছে বা আপুনি যদি সময় অলপ ৰখাওঁ বুলি ভাবে তেন্তে ইয়াত আহি কৰিব পাৰে এনেই কৈছোঁ দেই ধেমালি কৰিলোঁ অলপ কোনেনো বাৰু সময় ধৰি ৰখিব পাৰিব নহয় জানো সময় হৈছে গতিশীল সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে এইখন হৈছে টাৰলাংছো গেট ইয়াত টিকেট কাটিব লাগিব তেতিয়াহে সোমাব দিব এতিয়া আমি পালোহি আই লাভ টাৰলাংছো দেখিছে এইটো আৰু এইখিনিতে সকলো ফটো উঠে এতিয়া মই গৈ আছোঁ পাৰ্কলৈ ব'লক আপোনালোকক পাৰ্কখন দেখাম আমি ভাত পানী খাই কৰি মানে আমি এতিয়া আহিলোঁ আৰু তাৰ পাৰ্কখন চোৱাৰ পাছতে আমি যাম মিউজিয়াম চাবলৈ ব'লক আপোনালোককো পাৰ্কখন দেখুৱাম আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰিব দেই ভালদৰে চাই যাব এয়া দেখিছে আমি সকলো আহি আছোঁ আৰু এয়া মোৰ ফ্ৰেণ্ডছ হয় আৰু এইখন দেখিছেনে পাৰ্কখন ভিতৰলৈ সোমাই যাম দেখুৱামগৈ ব'লক এতিয়া আমি ভিতৰলৈ গৈ আছোঁ আৰু দেখিছে আপোনালোকে বহুত ডাঙৰ এটা এৰিয়া আৰু এইখনেই হৈছে পাৰ্ক মই পাৰ্কৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু ইয়াত বহুতো পাৰ্ক আছে মানে ঘূৰি ঘূৰি শেষ কৰিব নোৱাৰে আৰু আপোনালোকে দেখিছেই এয়া তলত যে আছে কাৰ্বিসকলৰ ট্ৰেডিশ্যন টাইপত কালাৰবোৰ কৰিছে আৰু ইমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে ইমান শান্ত এটা পৰিৱেশ আৰু এয়া দেখিছে বাজনীয়ে প্লাষ্টিকৰ হাতীটোৰ সৈতে এনজয় কৰি আছে আৰু এয়া দেখিছে কিমান ডাঙৰ শিলতে কিছুমান দৃশ্য নিৰ্মাণ কৰিছে আৰু ইয়াত বহুতো ষ্ট্ৰেচো দেখিব পোৱা গৈছে আৰু এটা কথা আপোনালোকক কোৱা হোৱাই নাই যিহেতু ইয়াত কাৰ্বিসকলৰ বাসস্থান হয় সেয়ে মই জনামতে কাৰ্বিসকলৰ এটা বহুত ভাল গুণ আছে কাৰ্বিসকলে মহিলাসকলক বহুত ৰেছপেক্ট কৰে আৰু সেই কথাটো মোৰ বহুত ভাল লাগিল আৰু কাৰ্বিসকলে নিজৰ ফেষ্টিভেলটোক বহুত আগুৱাই নিব বিচাৰে আৰু এই কথাখিনি শুনি মোৰ বহুত ভাল লাগিল
আৰু মহিলাসকলকতো সকলোৱে ৰেচপেক্ট কৰিব লাগে, কিন্তু কাৰ্বিসকলৰ এইটো এটা বিশেষ গুণ বুলি ক'ব পাৰি। তেওঁলোকে বহুত ৰেচপেক্ট কৰে মহিলাসকলক। ইমান ধুনীয়া দেখিছে, কিমান ধুনীয়া ন জেগাবোৰ। আপোনালোক যদি অহা নাই নিশ্চয় আহিব দেই, মানে বহুত ধুনীয়া জেগাবোৰ। মই এতিয়া ভিডিঅ'টো মানে ইমান মই ভালদৰে দেখাব পৰা নাই, কিন্তু আপোনালোক নিজে আহি যেতিয়া চাব মানে আপোনালোকেও বহুত ভাল লাগিব। দেখিছেনে কিমান সুন্দৰ এটি পৰিৱেশ। আৰু ফ্ৰেণ্ডছ, এইটো কি হয় নিশ্চয় আপোনালোকে ধৰিব পাৰিছেই, ডাইন'ছৰ, যাক আমি বিলুপ্তপ্ৰায় প্ৰাণী বুলি অভিহিত কৰোঁ। আৰু এয়া দেখিছে কাৰ্বিসকলৰ ট্ৰেডিশ্যনেল কিছুমান ঘৰ। এতিয়া আমি গৈ আছোঁ, পাৰ্কখন অলপকৈ চালোঁ। এতিয়া আমি গৈ আছোঁ নাথেংপি হেৰিটেজ মিউজিয়াম, যিটোৰ বাবে আমি সকলো এক্সাইটেড হৈ আছিলোঁ। চ' আপোনালোকক এতিয়া দেখুৱাম। এতিয়া আমি পালোহি নাথেংপি হেৰিটেজ মিউজিয়াম, আৰু এই মিউজিয়ামটো কাৰ্বি মহিলাসকলে যিটো ইয়াৰিং পিন্ধে সেই ইয়াৰিঙৰ ডিজাইনত বনোৱা হৈছে। এয়া কাৰ্বিসকলৰ ৰিচুৱেলছ এণ্ড ফেষ্টিভেলছ। আৰু কাৰ্বিসকলে নিজৰ হাতেৰে তৈয়াৰ কৰা কাপোৰ পৰিধান কৰে, কোনো ধৰণৰ মেচিন ব্যৱহাৰ নকৰে। কাৰ্বিসকলৰ কিছুমান ট্ৰেডিশ্যনেল ফুটেজ সংৰক্ষণ কৰি থৈছে। আৰু এয়া হৈছে কাৰ্বিসকলৰ অতিকৈ প্ৰয়োজনীয় সঁজুলি। এয়াত কাৰ্বিসকলৰ ট্ৰেডিশ্যনেল অলংকাৰ আৰু ড্ৰেছ। চ' ফ্ৰেণ্ডছ, এতিয়া আমি সকলোবোৰ চাই কৰি ঘৰলৈ গৈ আছোঁ। আৰু আজি বহুতেই ভাল লাগিল, বহুতেই এনজয় কৰিলোঁ। আৰু অকলে অহাতকৈ এনেকৈ গ্ৰুপত আহিলে বেছি ভাল লাগে আৰু বহুত ফূৰ্তিও হয়। চ' বহুত ভাল লাগিল আজি। আৰু তাত যেন বহুত চাবলগীয়া বস্তু আছে আৰু বহুত কথা জানিবও পাৰিব, বহুত ধুনীয়া ধুনীয়া প্লেচ আছে। ব্লগটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। চ' আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰি পুনৰ এটি নতুন ব্লগৰ সৈতে আকৌ আহিম আপোনালোকৰ মাজলৈ চুৰভিবৰা। আজিৰ ব্লগটো যদি চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। চ' বাই বাই।